হেল্ল' গাইজ, মই এতিয়া পথাৰ ফালে আছোঁ। পথাৰ ফালে মানে ৰদাবলৈ কাৰণে আহিছোঁ। ঘৰত ইমান জল্দি বেলিটো নপৰে বেলিটো দেখা নাপায় বাঁহ গছ আছে কাৰণে আগৰ ফালে। এতিয়া এইফালে ওলাইছে। ধান দাই শেষে হ'লগৈ আৰু মানুহখনৰ। আৰু বৰ বেছি নাই ধান দাবলৈ। এইখনে হ'ল পথাৰখন ৰাতিপুৱা ভিউ। এইখন আমাৰ পথাৰ আৰু এইফালেও আছে। ধান ক'ৰবাত এটা দুটাও আছে, বেছি নাই। ধান কাটি শেষে হ'লগৈ আৰু আমাৰ ফালে। গাইজ, এতিয়া মই পথাৰৰ মাজত আহি পাইছোঁহি। এইফালে অলপ চাওঁ পথাৰৰ মাজৰ পৰা। ধান এইফালে নিবলৈ কাৰণে গোটাই থোৱা আছে ক'ৰবাত আৰু মুঠি চপাবলগীয়াও আছে মানুহবিলাকৰ। এইফালে অলপ চলপ কাটিবলৈও আছে, কাটি শেষ হোৱা নাই। বৰ বেছি নাই, ক'ৰবাত এক দুইও আছে। মুঠি নিবলৈ কাৰণে মানুহৰ আছে, ধান নিবলৈ কাৰণে, আৰু মুঠি চপাবৰ কাৰণেও আছে। এইখন হ'ল আমাৰ শাকৰ বাৰী। ইয়াত ৰঙালাও ৰুই থোৱা আছে, এইফালে আলু। অলপ চলপ ডাঙৰ হৈছে আৰু বৰ বেছি ডাঙৰ হোৱা নাই, আচলতে পানী পোৱা নাই, বৰষুণটো দিয়া নাই বুলি। বৰষুণ দিয়া হেনি অলপ ডাঙৰ হ'ল নি। পানীয়ে পোৱা নাই লোৱাৰ পৰা, সেইকাৰণে বৰ বেছি ডাঙৰ হোৱা নাই। এইফালেও ৰঙালাও ৰুই থোৱা আছে। এইফালেও। গাইজ, আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। লগ পাই আছোঁ আকৌ নতুন এটা ভিডিঅ'ত। বাই বাই।